মূল্যৱান বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছো। খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল? ডিমা হাছাওৰ পৰা কোন কোন আহিছে? ডিমা হাছাও বেনিফিচিয়াৰী? ঠিক আছে। ৱেষ্ট কাৰ্বি আলং আৰু আমাৰ ইষ্ট কাৰ্বি আলং? বেছি আহি গ'ল ইষ্ট কাৰ্বি আলং। ঠিক আছে। আজি আমাৰ এই সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, ডিফু লোকসভাৰ সাংসদ অমৰ সিং টিছু ডাঙৰীয়া, আমাৰ কাৰ্বি সমাজৰ ৰজা কাৰ্বি ৰিছু লংচিং ৰংহাং ডাঙৰীয়া, হিমা ৰিছু ৰুবি সিং টেৰাং ডাঙৰীয়া, আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়া, KCৰ চেয়াৰমেন ৰাজু টিছু ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়কসকল, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ EM সকল, MSC সকল আৰু আমাৰ সভাত উপস্থিত আমাৰ ডক্টৰ জয়ন্ত ৰংপি ডাঙৰীয়া, হৰেং সিং বে ডাঙৰীয়া, প্ৰফেচাৰ ৰংবং টেৰং ডাঙৰীয়া, ধনেশ্বৰ ইংতি ডাঙৰীয়া, এলুইন টেৰং ডাঙৰীয়া, ধৰম সিং টেৰং ডাঙৰীয়া, খৰসিং টেৰং ডাঙৰীয়া, খৰসিং ইংতি ডাঙৰীয়া, অন টেৰন ডাঙৰীয়া, লুনছে টিমুং ডাঙৰীয়া, পখিলা লেকটেপি ডাঙৰীয়া, পদ্মশ্ৰী বঁটা বিজয়ী চন্দ্ৰকান্ত টেৰাং ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সভাত উপস্থিত সুধীবৃন্দ, আজি আমাৰ ইয়াতে দুটা আঁচনি আমি ৰূপায়ণ কৰিবলৈ ইয়াতে সমবেত হৈছো আৰু মই দুইটা আঁচনিৰ বিষয়ে আপোনালোকক অলপ বুজাই ক'ব খুজিছো। আমাৰ কাৰ্বি সমাজৰ যি পৰম্পৰাগত ধৰ্ম আৰামবাৰীমৰ সভাত মই যেতিয়া আহিছিলো তেতিয়া মই ঘোষণা কৰিছিলো যে আমাৰ কুৰুচাৰ সকলক আমি 10,000 টকাকৈ এটা ৰেসপেক্ট বা সন্মান আমি জনাম। আজি আমাৰ কাৰ্বি আলঙৰ আৰু বিভিন্ন জিলাৰ 7,298 কুৰুচাৰক আজি আমি ইয়াতে 10,000 টকা লৈ সন্মান জনাব বিচাৰিছো। মই আশা কৰিছো চৰকাৰৰ পৰা কুৰুচাৰ সকলক সন্মান জনোৱা এইটো প্ৰথম, কিন্তু কাৰ্বি আলঙে কাউন্সিলে মোক কৈছে যে লিষ্টটো বনোতে কিছুমান কুৰুচাৰৰ নাম বাদ পৰি গৈছে। মই সেকেন্ড লিষ্ট এটাও আপোনালোকক কৰি দিম, যোন যোন বাদ পৰি গৈছে তেওঁলোককো আমি এইটো দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব। চৰকাৰ যদি আহে, আমাৰ বিজেপি চৰকাৰ আহিলে আপোনালোকক এইটো মই এনুৱেল গ্ৰান্ট কৰি দিম, প্ৰত্যেক বছৰত দি থাকিম। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব। প্ৰত্যেক বছৰে যেতিয়া আৰম্ভণিমৰ মিটিং হ'ব তেতিয়া আমি আপোনালোকক এভৰি ইয়াৰ প্ৰত্যেক বছৰে আমি আপোনালোকক 10,000 টকা সন্মান জনাই থাকিম। আকৌ এবাৰ বাস আপোনালোকে আশীৰ্বাদ কৰিব।
ৰাইজক ধৰ্মৰ লগত জড়িত কৰি ৰাখিব, ৰাইজক আশীৰ্বাদ কৰিব, দুখৰ দিনত সুখৰ দিনত আপোনালোকে ৰাইজক ৰাস্তা দেখুৱাব আৰু মই যিমান পাৰো আপোনালোকক সহায় কৰি থাকিম। হ'ব? একদম ভাল কৰি বুজি পাইছে চবেই? চবে অসমীয়া বুজি পায় নে নাপায়? ঠিক আছে। আজি মই তুলিৰাম ৰংহাঙক কম যে যিমান বাদ পৰি গৈছে সেকেন্ড লিষ্ট এটা মোক 3 দিনৰ ভিতৰত দি দিব লাগে, 3 to 4 ডেজৰ ভিতৰত, যাতে ইলেকশ্যনৰ আগত আমি দি দিব পাৰো। আৰু তাৰ পিছত প্ৰত্যেক বছৰে বছৰে হ'ব? বঢ়িয়া। এতিয়া মই আমাৰ যুৱকসকলৰ কথা কব খুজিছো। আমাৰ অসমত আমি সকলোৱে জানো যে আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালী আছে, কিন্তু কাউন্সিলতো ইমান চাকৰি নোলাব আৰু আমাৰ অসমতো ইমান চাকৰি নোলাব। যেতিয়া আমি চাকৰি নাপাওঁ, আমাৰ ল'ৰা ছোৱালী ক'ত যায়? বাংগালোৰ, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, চেন্নাই, এই জাগাবিলাকত আমাৰ ল'ৰা ছোৱালী কাম কৰিব যায়। বাহিৰত কিমান দৰমহা দিয়ে? 12,000 টকা, 13,000 টকা। ঘৰ ভাড়া ল'ব নে নিজৰ ঘৰ চলাব নে বেমাৰ আজাৰ হলে চিকিৎসা কৰিব? কেইদিনমান আগতে অসমত মই এটা স্কিম ষ্টাৰ্ট কৰিছিলো, তাৰ নাম আছিলে শ্ৰদ্ধাঞ্জলি। তাৰ মানে বাহিৰত কাম কৰিব যোৱা ল'ৰা ছোৱালী যদি কিবা কাৰণত মৃত্যু হয়, তেওঁৰ ডেড বডিটো আমি ৰেছপেক্টফুলি ঘৰলৈকে লৈ আহিম। মই ভাবিছিলো বছৰত 10-12 জন ল'ৰা ঢুকাব আৰু এইটো স্কিম ভাল কৰি চলি যাব। যেতিয়া স্কিম আৰম্ভ কৰিলো, টোল ফ্ৰী নম্বৰ দিলো, প্ৰথম মাহত ডেড বডি আহিলে 30 আৰু যোৱা মাহত ডেড বডি আহিলে 48। তাৰ মানে বহুতেতো এই নম্বৰটোৰ কথা গমেই নাপায়। বাহিৰত চাকৰি কৰিব গৈ আমাৰ ল'ৰা ছোৱালী প্ৰত্যেক মাহত 50-60 জন ল'ৰা ছোৱালী মৃত্যুৰ মুখত পৰে। কাৰণ 12,000 টকা দৰমহাত বেমাৰ হলে ডাক্তৰ তাত কেনেকে দেখুৱাব? বাহিৰততো ডাক্তৰৰ ফিজে 1,000 টকা। আকৌ হস্পিটাল গলে আগত টকা জমা দিব লাগে। হস্পিটালত সোমালে আপোনালোকে জানে, প্ৰাইভেট হস্পিটালত সোমালে 1 লাখ টকা আগত জমা দিব লাগে। অসমততো মেডিকেল কলেজ আছে, বাহিৰত লোকেল মানুহ মেডিকেল কলেজত যাব পাৰে। আমাৰ মানুহে লেংগুৱেজো বুজি নাপায়, যাবও নোৱাৰে। আৰু বেমাৰ হলেই আমাৰ ল'ৰা ছোৱালীৰ এটা জীৱনৰ প্ৰতি বিপদ আহি পৰে। মই হিচাপ কৰি চাইছিলো, অসমৰ টোটেল 20 লাখ ল'ৰা ছোৱালী আজিৰ দিনত কৰ্ণাটক, মহাৰাষ্ট্ৰ, চেন্নাইত কাম কৰে। কি কাম কৰে? সিকিউৰিটি গাৰ্ড, দোকানত কাম কৰে, মলত কাম কৰে, এই কাম কৰে। বাংগালুৰুত মই যেতিয়া যাওঁ, কাৰ্বি আলঙৰ ল'ৰাও লগ পাওঁ, ডিমা হাছাৰ ল'ৰাও লগ পাওঁ। আৰু এটা এটা মলত আমাৰ 100-150 ল'ৰা ছোৱালী থাকে। তাৰ মানে আমাৰ ল'ৰা ছোৱালী বাহিৰত সফটৱেৰ ইঞ্জিনিয়াৰ হোৱা নাই বা ডাঙৰ চাকৰি কৰা নাই, সিকিউৰিটি গাৰ্ড বা সৰু সৰু কাম কৰিবৰ কাৰণে
তেওঁলোক বাহিৰত গৈছে। কিয় গৈছে? কাৰণ আমাৰ অসমত কোনো সুবিধা নাই। কাৰ্বি আলঙতো নাই, ডিমা হাছাওতো নাই, আমাৰ অসমতো নাই। কংগ্ৰেছ চৰকাৰৰ দিনত অসমত গভৰ্ণমেণ্ট পোষ্ট নোলাইছিলে। পুলিচৰ ইণ্টাৰভিউ নাই, কামাণ্ডোৰ ইণ্টাৰভিউ নাই, আৰ্মিত আমাৰ ল'ৰাই চাকৰি নাপায়, এয়াৰফ'ৰ্চত আমাৰ ল'ৰাই চাকৰি নাপায়, CRPত আমাৰ ল'ৰাই চাকৰি নাপায়। আমাৰ ল'ৰা ক'ত যাব? বাপেক মাকক খুৱাবৰ কাৰণে তেওঁলোক বাহিৰৰ ৰাজ্যত গুচি গৈছিলে। আমাৰ যেতিয়া চৰকাৰ আহিলে, যোৱাবাৰ মই কমিটমেণ্ট দিছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিম। কিন্তু 5 বছৰৰ ভিতৰত মই 1 লাখ পাৰ হৈ গলো আৰু আজিলৈকে 1,60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। কোনো পইচা নাই, কোনো কৰাপশ্যন নাই। কাৰ্বি আলং আৰু ডিমা হাছাওৰ ল'ৰা ছোৱালীও পুলিচত সোমাইছে, মেজিষ্ট্ৰেট হৈছে আৰু ভাল ভাল চাকৰি পাইছে। কিন্তু নিবনুৱা ল'ৰাটো বহুত আছে। এইবাৰো মই প্লেন কৰিছো যে যোৱাবাৰ 1,60,000 চাকৰি দিলো, অহাবাৰ আমাৰ গভৰ্ণমেণ্ট আহিলে আমি মিনিমাম 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু যি চাকৰি নাপাব তাৰ কাৰণে আমি কি কৰিম? প্ৰথম আমি অসমত ইণ্ডাষ্ট্ৰী আনিব লাগিব। কাৰণ বাহিৰত আমাৰ ল'ৰা ছোৱালীয়ে ক'ত কাম কৰে? ইণ্ডাষ্ট্ৰীত কাম কৰে। কিন্তু সেই ইণ্ডাষ্ট্ৰীবিলাক যদি অসমত আহে, আমাৰ ল'ৰা বাহিৰত যাব নালাগে, অসমতে চাকৰি কৰিব পাৰিব। দ্বিতীয়তে, আমাৰ ল'ৰা ছোৱালীক আমি উদ্যোগী আৰু ব্যৱসায়ী কৰিব লাগিব। সেই কাৰণে আমি এটা নতুনকৈ স্কিম বনালো। এই স্কিমটোৰ নাম হ'ল CMAAA, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনত আমি কি কৰো? আজি যিমান ল'ৰা ছোৱালী ইয়াত সিলেক্ট হৈছে তেওঁলোকক আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট 75,000 rupees দিম। তাৰ পিছত 3 দিনৰ এটা ট্ৰেইনিং কেম্প হ'ব নিজৰ ডিষ্ট্ৰিক্টত। লগে লগে আপোনালোকক আমি 25,000 টকা দিম, তাৰ মানে 1 লাখ। আৰু যেতিয়া 1 বছৰ হ'ব, যদি 1 লাখ টকা দি আপোনালোকে বিজনেছ কৰিছে, ইণ্ডাষ্ট্ৰী কৰিছে, ভাল কামত টকাটো লগাই দিছে, অহা বছৰ আপোনালোকে আৰু 1 লাখ টকা চৰকাৰৰ পৰা আপোনালোকে পাব। আৰু ইয়াতে সবচে ডাঙৰ কথা হৈছে যে 1 লাখ টকা ঘূৰাই দিব নালাগে। বাকি 1 লাখ টকা 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব, উইদাউট ইণ্টাৰেষ্ট, কোনো সুদ দিব নালাগে। বেংকৰো কাগজ নালাগে, মৰ্টগেজো নালাগে। মাত্ৰ আপোনালোকে টকাটো ভাল কৰি খৰচ কৰিব লাগে। আৰু আপোনালোকৰ ভিতৰতে আমি বেংকৰ লগত এগ্ৰিমেণ্ট কৰিছো যে আমাৰ এই বেনিফিচিয়াৰী যিসকলে ভাল কাম কৰিব, বেংকে তেওঁলোকক আৰু আগত গৈ বেংকেও তেওঁলোকক লোন দিব। যোৱাবাৰ আমি
25,000 ল'ৰা ছোৱালীক লোন দিছিলো 2 লাখ টকা ফাৰ্ষ্ট ইনষ্টলমেণ্ট 1 লাখ দিলো মাৰ্চ মাহত আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেণ্ট 1 লাখ দিম আউট অফ 25,000 আমি 3,000 ল'ৰা ছোৱালীক প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি PMEGPৰ লোনো আমি চেংচন কৰাই দিছো তাৰ মানে এই 2 লাখ টকাৰে আপোনালোকে ইয়াক সিড মানি হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু 2 লাখ টকা দেখুৱাই বেংকৰ পৰাও আপোনালোকে লোন ল'ব পাৰিব কাৰণ আমি যে 2 লাখ টকা দিছো ইয়াত কোনো বেংকৰ কাগজ নাই কোনো মৰ্টগেজ নাই ইয়াত বেংকৰ কোনো কথা নাই এইটো গভৰ্ণমেণ্টে আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি এই টকাটো দিব এই টকাটো দেখুৱালে বেংকৰ পৰা আপোনালোকে আৰু বেছি লোন আপোনালোকে ল'ব পাৰিব সেকেন্ড প্ৰথমবাৰ আমি কিমান দিলো 25,000 ইউথক দিলো আজি আমি সেকেন্ড টাইম কিমান দিছো আমি 75,000 আমি ইউথক এই আঁচনি দিছো কাৰ্বি আলঙৰ ইষ্ট কাৰ্বি আলং 1,000 ডিমা হাছাও 487 আৰু ৱেষ্ট কাৰ্বি আলঙৰ আমি ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আলঙৰ 457 আৰু 487 কিন্তু যিমান ল'ৰাক দিছো তাতকৈ আমি বহুত বেছি ল'ৰা ছোৱালীক দিব খোজো কালি কেইদিনমান আগতে আমাৰ অসমত যেতিয়া প্ৰধানমন্ত্ৰী আহিছিল 14 তাৰিখে তেওঁৰ মিটিঙত মই ডিক্লেয়াৰ কৰিছো যে অহাবাৰ চৰকাৰ আহিলে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 10 লাখ ল'ৰা ছোৱালীক আমি CM ট্ৰিপলে দিম কিমানক দিম 10 লাখ তাৰ মানে পাৰ কনষ্টিটুৱেন্সি কিমান হ'ব 8,000 বৈঠা আমাৰ ৰংখেৰত 8,000 আমৃত 8,000 হাওৰা ঘাটত 8,000 ডিফুত 8,000 বোকাজানত 8,000 আৰু হাফলঙত 8,000 ইমান লৰাই যদি গভৰ্ণমেণ্টৰ পৰা 2 লাখ টকাকৈ পায় আমাৰ 10 লাখ ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব তাতকৈ ডাঙৰ কথা কি যেতিয়া আপোনালোকে ব্যৱসায় কৰিব অকলেতো কৰিব নোৱাৰে লগততো কাৰোবাক আপোনালোকে কামত দিবই লাগিব এজন ল'ৰাই যদি 2 জনকৈ কৰ্মচাৰী ৰাখে কিমান কৰ্মচাৰী অসমতে চাকৰি পাব 20 লাখ ল'ৰা ছোৱালী অসমতে চাকৰি পাব 10 লাখ মালিক হল আৰু কৰ্মচাৰী কিমান হল কোনোবাই জেচিবি কিনিলে কোনোবাই গাড়ী কিনিলে কোনোবাই হাসি গছ লগালে কোনোবাই সেগুন গছ লগালে কোনোবাই নেপিয়াৰ কাল্টিভেশন কৰিলে কোনোবাই সৰু খুৰা কন্টেক্ট কৰিলে কোনোবাই দোকান দিলে অকলেতো কৰিব নোৱাৰে লগত হি 2 জন ল'ৰা ছোৱালীক যদি চাকৰি দিব পাৰে আমাৰ কিমান ল'ৰা ছোৱালী সোমাব 20 লাখ 20 লাখ কৰ্মচাৰী হল 10 লাখ মালিক হল আৰু 2 লাখ চৰকাৰৰ কৰ্মচাৰী হল তাৰ মানে অহাবাৰ মোৰ প্লেনিং 30 লাখ ল'ৰা ছোৱালীক আমি অসমতে কাম দিয়া যাতে বাংগালোৰ যাব নালাগে মাদ্ৰাজ যাব নালাগে আমাৰ অসমতে কাম কৰিব পাৰিব সেই কাৰণে এই আঁচনিটো
আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট আঁচনি আপোনালোকক মই ৰিকুৱেষ্ট কৰিম টকাটো যাতে মটৰচাইকেল কিনি খৰচ কৰি নিদিয়ে হ'ব মোবাইলো নিকিনিব এই 1 লাখ টকা খৰচ কৰক আৰু 1 লাখ পাব 2 লাখ পাব তাৰ পিছতো মই বেংকৰ পৰা আপোনালোকক ডাঙৰ লোন উলিয়াই দিম যাতে আপোনালোকে কাম কৰিব পাৰে আগতে চৰকাৰে এইবোৰ কৰিছিল নেকি আগত কোনবা চৰকাৰে এইবোৰ কৰিছিল নেকি কংগ্ৰেছে এইবোৰ কৰিব পাৰিব নেকি এপিএছএলচি এইবোৰ কৰিব পাৰিব নেকি লৰা ছোৱালীক ভাত দিয়াটোৱে হৈছে আটাইতকৈ ডাঙৰ কাম আৰু আজি আমি 1.5 লাখ লৰা ছোৱালী ঘৰত চাকৰি দিছো কাৰো পৰা 1 টকাও আমি কাকো লব দিয়া নাই ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি আৰু এতিয়া এই যে লোনৰ স্কিম আৰম্ভ কৰিছো আপোনালোকে যদি ভাল কৰি কাম কৰে অহাবাৰ আমি 10 লাখ লৰা ছোৱালীক এই সহায় কৰিব পাৰিম আমাৰ অসমখন কিমান আগুৱাই যাব আপোনালোকে নিজে চিন্তা কৰক কাৰো ঘৰত বেকাৰ লৰা ছোৱালী থাকিব নালাগে এইটোৱে হৈছে মোৰ লক্ষ্য আৰু কাৰ্বি আংলঙৰ ইউথসকলে আমাক এইটো কামত সহযোগিতা কৰক এই টকাটো ভাল কৰি খৰচ কৰক তাকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে চিন্তা কৰক আমাৰ চৰকাৰে 5 বছৰত কিমান কাম কৰিছে 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছে 32 লাখ মহিলাক উদ্যমিতা অভিযান দিছে 40 লাখ পৰিয়ালক অৰুণোদয় দিছে আৰু ৰাস্তা ঘাট দলং স্কুল কলেজ আমি একফালৰ পৰা আপোনালোকৰ কাৰণে বনাই গৈ আছো আজি আমাৰ কাৰ্বি আংলং হওক পশ্চিম কাৰ্বি আংলং হওক ডিমা হাছাও হওক কিমান ডেভেলপমেন্ট হল আগতে কোনেও এইবিলাক কথা চিন্তাও কৰিব পৰা নাছিলে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে যেন আমাক আশীৰ্বাদ দিয়ে সহযোগিতা কৰে এনেকৈ আমি অসমৰ ডেভেলপমেন্টৰ কাৰণে আমি যাতে কাম কৰি যাব পাৰো মই বেছি দীঘলকৈ নকওঁ কাৰণ আপোনালোক ইয়াৰ পৰা ঘৰত যাব লাগিব আমাৰ পূজাৰী সকলো ঘৰত যাব লাগিব সেইকাৰণে মই বেছি দেৰি নকওঁ খালি এই যে চৰকাৰে লৰা ছোৱালীক হেল্প কৰিছে টকা কেইটা যদি ভাল কৰি খৰচ কৰে তাৰ কাৰণে মই অনুৰোধ কৰিলো পূজাৰী সকলক নমস্কাৰ কৰিলো আপোনালোকে গম পালে নহয় প্ৰত্যেক বছৰে পাব বুলি গম পালে নে নাই মই কথা কওঁতে ভাবি আছিলো যে 10,000ৰ জেগাত যদি 12,000 কৰি দিও তেতিয়া মাহত 1,000 হৈ যাব হয়নে আপোনালোকৰ একাউণ্ট নম্বৰ বিলাক দি দিলে আমি প্ৰত্যেক মাহত 1,000 আপোনালোকক দি থাকিব পাৰিম কোনটো ভাল হ'ব একেলগে 12,000 দিলে ভাল হ'ব নে মাহত দি থাকিলে ভাল হ'ব কি থাকিলে কোনটো কৰিলে ভাল হ'ব ঠিক আছে তুলিৰাম ৰঙাঙে আপোনালোকৰ লগত কথা পাতিব মাহত দিলে ভাল হ'ব মাহত দি দিম আৰু একেলগে দিব লাগে একেলগে দি দিম হ'ব প্ৰত্যেক বছৰে আমি আপোনালোকক দি যাম আৰু যিসকলে গাঁৱত কোনবাই ক'ব নহয় যে মই পোৱা নাই সেকেন্ড লিষ্ট বনাই ইমিডিয়েটলি তুলিৰাম ৰঙাঙক দি দিব তেতিয়া সেকেন্ড লিষ্টটো মই ক্লিয়াৰ কৰি দিম হ'ব খালি ধৰ্মটো ঠিক কৰি ৰাখিব লৰা ছোৱালীক ধৰ্মৰ লগত জড়িত কৰি ৰাখিব ঠিক আছে নিয়ম কানুন শিকাব সবক কেনেকে আমাৰ কাৰ্বি ধৰ্মই সমাজত শান্তি আনিব পাৰে সকলোকে আপোনালোকে ভাল কৰি শিকাব হ'ব বহুত বহুত ধন্যবাদ সকলোকে মই কাৰ্ডম জনালো জুঠাই জনালো সেৱা দিলো জহাৰ দিলো সকলোকে
খুলুম্বাই দিলো সকলোকে মই নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত সকলো একেলগে কব ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় নৰেন্দ্ৰ মোদী আকৌ এবাৰ বহুত বহুত ধন্যবাদ